নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ এটি নতুন পাঠৰ মাজলৈ তোমালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকে ভালে আছা। আহাচোন দেৰি নকৰি আজিৰ পাঠৰ মাজলৈ যাওঁ। আজি মই তোমালোকক ব্যঞ্জন বৰ্ণ কেনেদৰে শুদ্ধকৈ উচ্চাৰণ কৰিব লাগে সেয়া শিকাম। তোমালোকে মোৰ লগে লগে একেলগে গাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে তোমালোকে ব্যঞ্জন বৰ্ণনো কাক কোৱা হয় চমুকৈ জানি লোৱা। ব্যঞ্জন বৰ্ণ মানে হ'ল যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে আমি আন আন বৰ্ণৰ সহায় ল'বলগীয়া হয়, সেইবোৰ বৰ্ণকে ব্যঞ্জন বৰ্ণ বুলি কোৱা হয়। ইয়াতে আন আন বৰ্ণ বুলি কওঁতে স্বৰবৰ্ণসমূহৰ কথা কোৱা হৈছে, যাৰ বিষয়ে তোমালোকে পূৰ্বৰ পাঠত শিকি আহিছা। আমি ক যেতিয়া উচ্চাৰণ কৰিম তেতিয়া অৰ সহায় ল'বলগীয়া হয়। তোমালোকে মন কৰিবাচোন, কটো উচ্চাৰণ কৰোঁতে কৰ শেষৰ ফালে আমি অৰ সহায় ল'বলগীয়া হৈছে। সেইবাবে ক ফলাখন হৈছে ব্যঞ্জন বৰ্ণমালা। ক ফলাখনৰ সকলোবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে আমি অ ফলাখন অৰ্থাৎ স্বৰবৰ্ণসমূহৰ সহায় ল'বলগীয়া হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ব্যঞ্জন বৰ্ণমালাখনৰ বৰ্ণসমূহ এটা এটাকৈ পঢ়ি যাম। এয়া ক, খ, গ, ঘ, ঙ। উঙ নহয়, উটো কাটি দিবা, ঙ। প্ৰথম ছ, দ্বিতীয় ছ, বৰ্গীয় জ, ছ, ইয়। নিয় নহয়, ইয়। নিয় বুলি যেতিয়া আমি উচ্চাৰণ কৰিম, জিয়া শব্দটো উচ্চাৰণ কৰিলে হ'ব জিনিয়া। ইয়াতে প্ৰথম আৰু দ্বিতীয় বুলি কিয় কোৱা হৈছে? যাতে ছ দুটাৰ মাজৰ উচ্চাৰণৰ পাৰ্থক্য হয়। প্ৰথম ছ কোমলকৈ, দ্বিতীয় ছ অলপ জোৰকৈ। মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ন। এই ত বৰ্গৰ বৰ্ণকেইটা উচ্চাৰণ কৰোঁতে তোমালোকে মন কৰিবা যাতে তোমালোকৰ জিভাখন মুঠত লাগে। এইদৰে ত, ঠ, ড, ঢ, ন। দন্ত্য ত, দন্ত্য থ, দন্ত্য দ, দন্ত্য ধ, দন্ত্য ন। এই দন্ত্য ত বৰ্গৰ বৰ্ণকেইটা উচ্চাৰণ কৰোঁতে তোমালোকে মন কৰিবা যাতে জিভাখন দাঁতৰ মূলত লাগে। প, ফ, ব, ভ, ম। এই বৰ্ণকেইটাক কোৱা হয় ওষ্ঠ বৰ্ণ, মানে উচ্চাৰণ কৰোঁতে ওঠত লাগে। অন্তস্থ জ, ৰ, ল, ৱ। ৱ নহয় কিন্তু, ৱ ক'ব লাগিব। তালব্য হ, মূৰ্ধন্য ষ, দন্ত্য স, হ। খ, দয়ৰ, ধয়ৰ, য়। খণ্ডত, অনুসাৰ, বিসৰ্গ, চন্দ্ৰবিন্দু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ঙ বৰ্ণটো উচ্চাৰণ কৰোঁতে বহুতে উঙ বুলি কোৱা শুনা যায়। উঙ বুলি যেতিয়া আমি উচ্চাৰণ কৰিম তেতিয়া ৰঙা শব্দটো ক'বলৈ যাওঁতে
ৰ উঙা বুলি ক'ব লাগিব আন এটা বৰ্ণ খ এই বৰ্ণটো উচ্চাৰণ কৰোঁতে বহুতে ক্ষিয় বুলি কোৱা শুনা যায় ক্ষিয় বুলি যেতিয়া আমি উচ্চাৰণ কৰিম ক্ষমা শব্দটো উচ্চাৰণ কৰোঁতে ক্ষিয়মা এনে ধৰণৰহে হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল উ বৰ্ণটো উচ্চাৰণ কৰোঁতে কিছুমানে ৱাব্ব বুলি কোৱা শুনা যায় ৱাব্ব বুলি যেতিয়া আমি উচ্চাৰণ কৰিম কাৱৈ শব্দটো উচ্চাৰণ তেতিয়া হ'ব কা ৱাব্বই যিটো ফুল আমি কওঁ কাৱৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ পাঠটি ইমানেই পৰৱৰ্তী নতুন এটি পাঠ লৈ তোমালোকৰ মাজলৈ অতি সোনকালে আহিম তোমালোকে চাই থাকিবা সি ইউ এগেইন ধন্যবাদ